দতমা সমষ্টি নিখিল বড়ো ছাত্ৰ সন্থা UPPL BPF সবৰ কাৰণে বড়োসকলৰ কাৰণে এই সমষ্টিটো খুব মানে সন্মানজনক এটা সমষ্টি আৰু দতমা সমষ্টিত BJPয়ে কেণ্ডিডেট নিদিয়ে। দতমা সমষ্টিত চাব কেন্দ্ৰীয় কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক হোৱা 6জনকৈ ডাঙৰ নেতা এই দতমা সমষ্টিতেই আছে। যিবিলাকে UPPL আৰু BJP কৰা আমাৰ ৰাইজ আছিলে তেখেতসকলে এতিয়া BJP আৰু UPPLৰ প্ৰতি মহভংগ হৈ আগন্তুক BTC ইলেকশ্যনত BPF দলে যিহেতু চৰকাৰ গঠন কৰিব সেইটো খাটাংকে বুজি পাই তেওঁলোকে BPF দলত যোগদান কৰিছে। BPF দলত দিনে বিভিন্ন দল সংগঠনৰ পৰা UPPL BJP কংগ্ৰেছ কৰা এই সম্প্ৰদায়বিলাকে আজি নিজৰ দল থিয় কৰি পেলাই আমাৰ দললৈ যোগদান কৰাৰ যিটো জোৱাৰ সেইটো চাৰিওপিনে আমি 40টা সমিতিত দেখিবলৈ পাইছো। এইবাৰ BPFৰ নেতৃত্বতে হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত BTCৰ এটা শক্তিশালী চৰকাৰ ছেপ্টেম্বৰ মাহতে হ'বলৈ গৈ আছে। ৰাইজে দলে BPF দলত যোগদান কৰিছে। আমি তেখেতসকলক স্বাগতম জনাইছো। আচলতে আজি আমাৰ দতমা ব্লকৰ আমাৰ ইউথ ওমেন আৰু BSU এই তিনিটা আমাৰ BPF দলৰ যিটো শাখা কমিটি আছে তেওঁলোকৰে এটা কৰ্মী সভাৰ নামত আমি এটা মুকলি সভা পাতিছিলো আৰু ইয়াৰ লগতে এতিয়া আপোনাসকলে ইতিমধ্যে দেখা পাইছে মিটিংখনত আমাৰ দতমা ব্লকৰ অধীনস্থ বিভিন্ন গাঁওবিলাকৰ পৰা অজস্ৰ আমাৰ কৰ্মী ছাপোৰ্টাৰ বিলাকে অংশগ্ৰহণ কৰিছে আৰু সেইটো আমাৰ এটা ভাল আমাৰ দলৰ শক্তি প্ৰদৰ্শনৰ নিচিনা এটা কাৰ্যসূচী হৈ গ'ল। ইয়াৰ লগতে আজি আমাৰ এটা আনন্দৰ বিষয়টো হ'ল যে এই অঞ্চলৰ আমাৰ BPFৰ লগত জড়িত নথকা যিবিলাকে UPPL আৰু BJP কৰা আমাৰ ৰাইজ আছিলে তেখেতসকলে এতিয়া BJP আৰু UPPLৰ প্ৰতি মহভংগ হৈ আগন্তুক BTC ইলেকশ্যনত BPF দলে যিহেতু চৰকাৰ গঠন কৰিব সেইটো খাটাংকে বুজি পাই তেওঁলোকে BPF দলত যোগদান কৰিছে। আজি মানে 300ৰ বেছি BPF দলত যোগদান কৰাটো আমাৰ কাৰণে বিপুল এটা মানে জনসমৰ্থন থকাটো বুজায়। আমাৰ কাৰণে এটা ডাঙৰ মানে আমি যে সফলতা লাভ কৰিব পাৰিছো এওঁলোকৰ যোগদানৰ দ্বাৰাতে আমি সেইটো অনুভৱ কৰিছো। BPF দলত দিনে বিভিন্ন দল সংগঠনৰ পৰা UPPL BJP কংগ্ৰেছ কৰা এই সম্প্ৰদায়বিলাকে আজি নিজৰ দল থিয় কৰি পেলাই আমাৰ দললৈ যোগদান কৰাৰ যিটো জোৱাৰ সেইটো চাৰিওপিনে আমি 40টা সমিতিত দেখিবলৈ পাইছো আৰু এটা কথা স্পষ্ট যে এইবাৰ BPFৰ নেতৃত্বতে হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত BTCৰ এটা শক্তিশালী চৰকাৰ ছেপ্টেম্বৰ মাহতে হ'বলৈ গৈ আছে আৰু সেইটো স্পষ্টভাৱে ধৰিব পাৰি BTC অঞ্চলৰ ৰাইজৰ এটাই মাত্ৰ বিকল্প এটা প্ৰমোদ বড়ো যে BPF হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰী তেখেতৰ চৰকাৰৰ আমলত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰিছিল এইবাৰো ঠিক তেনেকুৱা ধৰণৰে উন্নয়ন হাগ্ৰামা মহিলা ডাঙৰীয়া বা BPF দলে চৰকাৰ গঠন কৰিব পাৰিব এই বিশ্বাস আস্থাটোৰ আগত ৰাখিয়ে ৰাইজে দলে BPF দলত যোগদান কৰিছে। আমি তেখেতসকলক স্বাগতম জনাইছো। আগলৈও আমাৰ দলত বহুজন হাজাৰ অন্যান্য দলবিলাকৰ পৰা যোগদান কৰিবৰ কাৰণে নিশ্চয় এই প্ৰক্ৰিয়াটো চলি থাকিব। আমি তেখেতসকলক আদৰি লৈ আমাৰ দলীয় এজন নিষ্ঠাবান কৰ্মী হিচাপে তেখেতসকলক গণ্য কৰি পেলাই সন্মুখৰ নিৰ্বাচনত যুঁজ দিবৰ কাৰণে আমিও আগবাঢ়িম। ইতিমধ্যে আমাৰ মানে কেণ্ডিডেটৰ যিটো এপ্লাই কৰিবৰ কাৰণে সুবিধা দিয়া আছিল দতমা সমষ্টিত আমাৰ এইটোৱেই স্পষ্ট যে যোৱা বিগত দিনবিলাকত আমাৰ এটা বেয়া দিন আছিলে চৰকাৰত যিহেতু আমি নাছিলো আমাৰ চৰকাৰত নথকা সময়ত MCLA হিচাপে তেখেতে দতমা সমষ্টিৰ অধীনত আমাৰ BPF দলটো শক্তিশালী হিচাপে ধৰি ৰাখিছে। গতিকে যিসকল MCLA হৈ যোৱা বেয়া দিনবিলাকত দলৰ কাৰণে চেক্ৰিফাইচ কৰিলে কাম কৰিলে দলটো ধৰি ৰাখিলে তেখেতসকলক নীতিগতভাৱে আমি দলৰ পৰা এটা মানে জাষ্টিচ দিয়া ন্যায় বিচাৰ দিয়া এটা আমাৰ নীতি গ্ৰহণ আমি কৰিছো আৰু ইয়াৰ কাৰণে দতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰী ডাঙৰীয়া দেৱে নিশ্চয় টিকেট পোৱাটো কথা আনুষ্ঠানিকভাৱে তেখেতক আমি
মানে কেন্ডিডেটৰ হিচাপে স্বীকৃতি প্ৰদান কৰি ঘোষণা কৰাৰ দায়িত্ব কেন্দ্ৰীয় কমিটি আমাৰ হাইকমাণ্ডৰ। গতিকে তেখেতে নিশ্চয় প্ৰকাশ বসুমতাৰী কেন্ডিডেট দিবৰ কাৰণে ফাইনেলাইজেশ্যনৰ অথৰিটি হিচাপে সেইটোৱে ঘোষণা কৰিব আৰু প্ৰকাশ বসুমতাৰীক জিকি যোৱাৰ মানে তেখেতক কেন্ডিডেট দি জিকাই দিয়াৰ পাছত তেওঁ জিকি গ'লে EM যে পাব আৰু EM যে তেখেতক দিয়াৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে আজি মিটিং কৰোঁতে হাগ্ৰামা মহিলাই ডাঙৰীয়াটিকে ঘোষণা কৰিছে। কিয়নো আমি বেয়া দিনত আমাৰ দলৰ হৈ চেক্ৰিফাইচ কৰা দায়িত্ব লোৱা মানুহবিলাকক আমি প্ৰথম প্ৰাধান্য দিব লাগিব, জাষ্টিচ দিব লাগিব, ক্ষমতা প্ৰদান কৰিব লাগিব, সুযোগ দিব লাগিব আৰু এই সুযোগ আৰু জাষ্টিচটো প্ৰকাশে নিশ্চয় পাব মই আশা ৰাখিছোঁ। সমষ্টিত বিজেপিয়ে কেণ্ডিডেট নিদিয়ে, আপোনালোকে চাই থাকক। দতমা সমষ্টিত চাব 6জনকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক হোৱা 6জনকৈ ডাঙৰ ডাঙৰ নেতা এই দতমা সমষ্টিতে আছে। দতমা সমষ্টি নিখিল বড়ো ছাত্ৰ সন্থা UPPL BPF চবৰ কাৰণে বড়োসকলৰ কাৰণে এই সমষ্টিটো খুব মানে সন্মানজনক এটা সমষ্টি আৰু তেনে ক্ষেত্ৰত য'ত নেকি নিখিল বড়ো ছাত্ৰ সন্থাৰ 6জনকৈ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছে এই সমষ্টিত নিখিল বড়ো ছাত্ৰ সন্থা বা UPPL দলৰ কেণ্ডিডেট য'ত থাকিব নিশ্চয় বিজেপিয়ে কেণ্ডিডেট নিদিয়ে। সেইটো মানে সেইটো আপোনালোকে নিশ্চয় মানে ধৰি ল'লেও ইয়াত কোনো অসুবিধা নাই আৰু নিদিয়ে। গতিকে আজিৰ দিনটোত দতমা সমষ্টিৰ ৰাইজে ইয়াত মানে BPF দলৰ বাহিৰে অন্য দল কৰি বা বিজেপি দল কৰি একো লাভ নাই। ইয়াত BPF দলৰ লগতে তেওঁলোকে চামিল হৈ পেলাই কাম কৰক, মই তেখেতসকলক আহ্বান কৰিছোঁ।